तामुलपुराव बिपिएफ हानजानि दिसपुर सल' जात्रा हाबाफारियाव बाहागो लादों हाग्रामा महिलारि। तामुलपुर जिल्लानि बरकाटा सकआव बिपिएफ हानजानि दिसपुर सल' जात्रा। तामुलपुर जिल्ला कमिटि बिपिएफनि बानजायनायाव बरकाटा गेलेग्रा फोथाराव दिसपुर सल' जात्रा हाबाफारिखौ लानाय जायो। बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारिजों खाम्फा बरगयारि, मावफुं सोद्रोमा गणेश कसारि, महेश्वर बसुमतारि, लोगो आफादगिरि मनेश्वर बसुमतारि, लाइमोन गांखं बिपिएफनि आफादगिरि रिन्जय बसुमतारि, आखान्थि आफादगिरि कास्टम बसुमतारि, लोगो आफादगिरि इमानुएल मोसाहारिजों लोगोसेनो गोबां बिपिएफ हानजानि बिबानगिरि बिथांमोना बाहागो लादों। बे हाबाफारियाव बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिया बाहागो लानानै बुंथियोदि जोंनि दिसपुर सल' जात्राया जाफुंसारबाय। गसाइगावनिफ्राय लानानै अदालगुरि जिल्लासिम बे रेलिया जाफुंसारदों होननानैबो बुंथियो। बेजों लोगोसेयैनो बिथाङा बुंथिबावोदि फैगौ बिधानसभा बिसायख'थियाव बिपिएफ हानजाया एनडिए हिसाबै मोन 15 बिधानसभा मासियाव बाहागो लागोन आरो सोरखार दाफुंनायाव बाहागो लागोन। 43 नं तामुलपुर बिधानसभा बियाबाव बिपिएफ हानजानिफ्राय बिजाथि थागोन ना थाया दासिमबो रोखा खालामाखै होननानै फोरमायथिबावो हाग्रामा महिलारिया। इउपिपिएल हानजायाव दायो प्रमद बर'जों लोगोसेयैनो 3 एमपि दं। बिथांमोना जाहाथे मोजां खामानि मावलाङो बेखौनो आं आसा फारिबाय होननानै बुंथिबावो हाग्रामा महिलारिया। যিটো যাত্ৰা যোৱা ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ পৰা আৰম্ভ হৈছে গোসাইগাঁও, ইয়াৰ পিছত পৰ্বতজোৰা, ইয়াৰ পিছত আমাৰ কোকৰাঝাৰৰ পিছত খাজলগাঁৱৰ পিছত বিজনীৰ পিছত আমি আকৌ শালবাৰী আৰু মচলপুৰ কৰিলে আজি ওদালগুৰি আৰু তামুলপুৰ। আৰু ইয়াৰ পিছত আমাৰ বহুত কাৰ্যসূচী আছে। আমাৰ 9 তাৰিখত PMB মিটিং হ'ব আৰু আমি যিটো উদ্দেশ্য লৈ পেলাই দিছপুৰ सल' যাত্ৰা হৈছে সেইটো পুৰা ছাকচেছফুল। বিটিচি অঞ্চলত সকলো জাতি জনগোষ্ঠী মিলি পেলাই শান্তি বজাই ৰখা, সকলো জাতি জনগোষ্ঠী একেলগে মিলি পেলাই এই অঞ্চলত উন্নয়নৰ কাম কৰা, সকলো জাতি জনগোষ্ঠী মিলি পেলাই এই অঞ্চলত একতা বজাই ৰখা, এইবিলাক আমাৰ দিছপুৰ सल' যাত্ৰাৰ মেইন উদ্দেশ্য। আৰু দিছপুৰত আমাৰ হ'ল বিটিচি অঞ্চলত 15টা চিট আছে। এনডিএ হিচাপে আমি 15টা চিটটো 15টা পঠাই দিয়াটো আমাৰ বিপিএফ দলৰ দায়িত্ব এনডিএ হিচাপে। কিন্তু আজিৰ দিনত হয়তো সুধি আছে কোনোবা যে বিপিএফ হিচাপে কিমান চিট পাব, এইবিলাক কথা নহয়। আমি এনডিএ হিচাপে আমি 15টা চিটত 15টাও পঠাই দিম। আৰু বিপিএফ দল হিচাপে যিহেতু আমি এনডিএত আছে, বিটিচি বাহিৰতো বহুত সমস্যা আছে, এইবিলাকক জিকাবৰ কাৰণে মই যিখিনি কাম কৰিব লাগে সেইটো কৰি আছো আৰু কৰি দিম। মুখ্যমন্ত্ৰীয়ে কৈছে 4টা বিচাৰিছে, আপুনি কৈছে নাই এইটো ফাইনেল পৰ্যায়ত আহক নাই, কিন্তু এনডিএ হোৱাটো 100% এইটো হৈ গ'ল। আমাৰ অহা 9 তাৰিখত PMB মিটিং হ'ব। ইয়াৰ পিছত CWC 11 তাৰিখত হ'ব। বাছ তেতিয়া আমি গম পাম। আমাৰ মাজত আলোচনাটো এতিয়াও চলি আছে। হয়, আমিও শুনিছোঁ 4টা 5টা বা 3টা 10টা এনেকুৱা ইউপিপিএলতো বিচাৰি আছে, ইউপিপিএলতো চিট বিচাৰি আছে, আমিও বিচাৰি আছে। তো এনডিএ হিচাপে বিপিএফ হিচাপে কিমান চিট পাব সেইটো বিজেপি নেতৃত্ব এনডিএ ইয়াত লগত হ'ব। ইউপিপিএল হিচাপে কিমান চিট পাব সেইটো ইউপিপিএলে নিজাববীয়া আলোচনা কৰি ল'ব। এতিয়া এজিপি হিচাপে কিমান চিট পাব সেইটো বিজেপি নেতৃত্ব লৈ যেটো এইটো আলোচনা চলি আছে। মুঠতে চৰকাৰ এনডিএ হ'ব, সেইটো 100%। ইহঁতক কিমান সাংসদ, খালি প্ৰমোদ বড়ো নেকি? ৰংগৰা আছে, এমপি আছে জয়ন্ত বসুমতাৰী, আৰু এতিয়া আৰু প্ৰমোদ বড়ো গ'ল, আৰু আছে মেৰলা এমপি আৰু যাই থাকিব। মুঠতে কাম কৰিলে হ'ল, এমপি হিচাপে কাম কৰিলে হ'ল, এইটো আমি কামনা কৰিছোঁ। কিন্তু এইফালে নেশ্যনেল ইণ্টাৰনেশ্যনেল ঘূৰি থাকিলে নহ'ব। এইটো মই আজি কেনেকৈ ক'ব পাৰিম? আমাৰ মাজত ফাইনেলে হোৱা নাই, মই কেনেকৈ ক'ব পাৰিম? বিপিএফতো চলাই আছে। আজি মিটিংটো কাৰ? বিপিএফৰ নহয়। আজি মিটিংটো কাৰ? বিপিএফো চলাই আছে।
বিজেপিও চেষ্টা কৰিব মুঠতে এইটো চিট ফাইনেলাইজ হোৱা নাই হ'ব সময় আছে আমি যিমান দূৰ জানো যেনিবা 16 তাৰিখ বা 15 তাৰিখ মানত ইলেকশ্যন ঘোষণা হ'ব বুলি কৈছে ইয়াৰ পিছত দেখা যাওক কেতিয়া পাৰ্টি ঘোষণা হ'ব আপোনালোকৰ ইলেকশ্যন হ'ব বুলি এতিয়াও ঘোষণা হোৱা নাই কি পাৰ্টিৰ কথা কাম্পা বৰগেৰে যেতিয়া ইলেকশ্যন ঘোষণা হ'ব তেতিয়া আমি কম কাম্পা বৰগেৰে চন্দ্ৰ মুৰ্মু আহিব আপোনাৰ লাগে যদি লৈ যায় প্ৰাইম মিনিষ্টাৰ এনে নাহে আমি বাৰে বাৰে কৈছো যিমান ৰেলী হৈছে মই সকলো জাতি জনগোষ্ঠীকে আমি আদৰণি জনাইছো ৱেলকাম কৰিবৰ কাৰণে আহক চবে ওলাই আহক নিশ্চয় প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই আমাৰ BTC বাকী ৰাইজৰ কাৰণে কিবা একটা উপহাৰ দি যাব সেইকাৰণে সকলো শ্ৰেণী সকলো জাতি জনগোষ্ঠীক আমি ৰিকুৱেষ্ট কৰিছো অনুৰোধ কৰিছো যে চবে ওলাই আহক আমি প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক আমি আদৰিব লাগে স্যার আজি সিলিন্ডারের দাম বাড়িলে সিলিন্ডারের মূল্য বৃদ্ধি হল এইবিলাক মই বিক্ৰী কৰি না কিনে যোনে বিক্ৰী কৰিব ইহঁতে ক'ব চিলিণ্ডাৰ দাম দিছে মই দোকানদাৰো নহয় কিবাও নহয় ভাই বাবাৰে এইবিলাক UPPL খেলে না BJP খেলে না কংগ্ৰেছ খেলে এইবিলাক মোক সুধিব নালাগে BPF খেলে না নেখেলে সেইটো 11 মুঠতে 16 তাৰিখলৈকে বাস আপনি আজি হেলিকপ্টার আহিলে হেলিকপ্টার ভাড়াটো দিলে না কি হেলিকপ্টাৰ এক সপ্তাহ আগতে আহিছে আপুনি গুৱাহাটীত থৈ আহা বুলি কৈছিলে আজি আহিছে নাই আজি আহিছে তাৰমানে ইহঁতে কথাটো হ'ল ইহঁতে মই মাথা আগতে এডভান্স চাইছে মোক লাগে যেতিয়া নাকি ইলেকশ্যন ঘোষণা হ'ব 16 তাৰিখত ঘোষণা হ'ব তেতিয়াৰ পৰা মই বিচাৰিছিল কিন্তু ইহঁতে বিৰাট হেলিকপ্টাৰ নাই এতিয়া চবে কয় মোক লৈ যা চবে কয় মোক লৈ যা আপোনালোকে এই তামোলপুৰত একবাৰ যাওকচোন এই টোটো ড্ৰাইভাৰবিলাক কেনেকুৱা মাতে এই দাদা মোৰ ওচৰত আহক মই লৈ যাম চবে কয় 10 টকা য'ত ভাড়া লয় ইয়াত আপুনি 5 টকা পৰা উঠিব পাৰিব ময়ো এনেকুৱা লাখি য'ত মানে 100 টকা ভাড়া লয় ইয়াত মই 50 টাকাত পাইছে ভাড়া